Hello everyone, welcome back to my new video. আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, মোৰো ভালে আৰু বহুত দিন ব্লগ দিয়া নাই দেখিছে আৰু আজি ষ্টাৰ্ট কৰিছোঁ ব্লগটো। তো আজি খাবলৈ লৈছোঁ ৰাতিপুৱা ভাত মানে বিশেষ ভাতৰ লগত একো নাই, মাছ মাংস, কিন্তু কাহিখন কিবা এটা স্পেচিয়েল মানে নিৰামিষকৈ কেতিয়াবা খায়ো ভাল লাগে। তো মই আপোনালোকক দেখাইছোঁ, চাবচোন দেই কি আছে। এয়া দেখিছেনে, এইফালে सबसे प्रिय बस्तु एटू जलफाई एनेके पिटिकी कोने कोने खाई ভাল পায় জনাব। বইল কৰি লৈছিলোঁ আৰু এক্সট্ৰা মই এটা লৈ লৈছোঁ। এফালে বনাইছিলোঁ সালাড আৰু বেঙেনা ফ্ৰাই, এয়া দালি, মিক্স দালি আৰু এফালে ভাত, পিঁয়াজ আৰু এফালে ভেন্দি ফ্ৰাই কৰি লৈছোঁ। আৰু ইমানেই আছিলে আজিৰ থালিখন। আপোনালোকৰ কাৰণে চবে হয়তো ভাল নাপাব পাৰে, কিন্তু মই ভাল পাওঁ, সেইটো কাৰণে অকণমান দেখুৱাই দিলোঁ আৰু। তো এতিয়া ভাতটো খাই লওঁ, আৰু ভাত খোৱা ভিডিঅ' দিলে বহুতে বেয়া পায়, কিন্তু সকলোৱে তেনেকৈ দি থাকে। ভাবিলোঁ আজি ময়ো ভাত খোৱা ভিডিঅ' এটাকে আপলোড কৰি দিওঁ, চাই থাকক আপোনালোকে ভিডিঅ'টো। ইফালে জলকীয়াটো এনেই লৈ লৈছিলোঁ বাৰু, মই জলকীয়া দিছোঁ, জলকীয়াটো নাখাওঁ মই। আৰু ইফালে আৰু কমেণ্ট কৰিব কোনে কোনে ভাল পায় নিৰামিষকৈ, মানে নিৰামিষ থালি কোনে কোনে ভাল পায় কমেণ্ট কৰিব। আৰু বেলেগেতো চিকেন টিকেন কৰে মানে ৰেচিপি ধৰক ভাত খোৱা ভিডিঅ' দিয়ে, মই নিৰামিষকৈ খোৱা ভিডিঅ'কে দিছোঁ। আপোনালোকে যদি ভাল পালে এটা লাইক কৰি দিব। তো মোৰ ভাত খোৱা হৈ গ'ল, এতিয়া দেখিছেনে, খোৱা ভিডিঅ'টো অফ হৈ গৈছে, খোৱা শেষ হৈ গ'ল। মই আৰু কেইটামান ভাত বাকী আছে, তো ইয়াক খাই শেষ কৰি লওঁ। আজি ভিডিঅ'ত বেলেগ একো নাই, অকল ভাত খোৱা ভিডিঅ'টোকে ভাবিলোঁ আপোনালোকক দেখাই দিওঁ। সকলোৱে যিহেতু ভাত খোৱা ভিডিঅ' বনাই থাকে, তো আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভাল লাগিলে এটা কমেণ্ট কৰি দিব আৰু লাইক কৰি দিব। আৰু কোনোবাই যদি ভিডিঅ'টো ছাবস্ক্ৰাইব নকৰাকৈ চাই থাকে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।